You say it's hard to tell. Orange খাবা এটা orange. Just what I'm thinking. You think it's hard to see behind my smile. I'll say whatever you want. Let you walk into my heart. Hello everyone, কেনে আছে আপোনালোক? আশা কৰো সবেই ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লে স্বাগতম জনাইছো। আজি আমি গৈ আছো মিফছাৰ কাৰণে শ্বপিং কৰিবলৈ আৰু গৈ থকা অৱস্থাতে আধা ৰাস্তাত তাই কৈ আছে তাই জুচ খাব। সো তার পাপাই এই দোকানখনত গৈছে তার কাৰণে জুচ আনিবলৈ আৰু আজি তার কাৰণে পানী আনিবলৈ পাহৰি থাকিলো। সো তার পাপাই এই দোকানখনৰ পৰা পানী আৰু জুচ আনিব গৈছে আৰু এয়া লৈ আহি আছে আৰু এয়া আহি গ'ল জুচ লৈ আৰু এতিয়া দি দিছে মিফছাক খাবলৈ। কোনটো খাবা এইটো না এইটো গ্ৰীন কালাৰ খাবা মিক্স ফ্ৰুট orange খাবা এইটো orange কোনটো অরেঞ্জ? এইটো orange এইটো মিক্স ফ্ৰুট yes এতিয়া আমি গৈ থাকো তুমি যোনটো খোৱা মিক্স ফ্ৰুট কোৱা এইটো গ্ৰীন কালাৰ খাব লাগে আৰু ইয়া এতিয়া আহি গলো বিশালত আৰু আহি সোমাই গলো বেবি সেকশনত যেহেতু মিফছাৰ কাৰণে ড্ৰেছ লম। সো ইয়াতে আহি গলো ফাৰ্ষ্ট আৰু আহিয়েই মিফছাৰ ড্ৰেছ চোৱা ষ্টাৰ্ট কৰি দিলো আৰু মিফছাৰ কাৰণে যেহেতু সামাৰ কালেকশ্যন লম। সো বিশালৰ সামাৰ কালেকশ্যনে বহুত ভাল হয় আৰু কোৱালিটিও বহুত ভাল থাকে আৰু প্ৰাইচো ইমান নাথাকে। সো কম দামত মানে কম প্ৰাইচত ভাল কোৱালিটি পাবলৈ বিশালেই বেষ্ট। যেহেতু সৰু ল'ৰা ছোৱালী এযোৰ কাপোৰ বেছি দিন নাযায় আৰু যেহেতু সামাৰতো আৰু কাপোৰ বেছিকৈ নষ্ট হয় নহয় জানো। সো বিশালেই ভাল কম প্ৰাইচত ভাল কোৱালিটি পাবলৈ বিশালেই বেষ্ট। আৰু এপিনে চাওক আমাৰ মিফছা মই কাপোৰ চাই আছোঁ আৰু মিফছা মোৰ পিছে পিছে টলিখন লৈ ঘূৰি আছে আৰু এইপিনে মই কাপোৰ চাই থকা অৱস্থাতে কাপোৰ এযোৰ তলফালে পৰি গ'ল। বাট মই এইটো চোৱা নাই ভালকৈ। তাই দৌৰি গুচি গ'ল কাপোৰযোৰ উঠাবলৈ চাইছেনে আৰু এয়া উঠাই থৈ দিছে। কিমান গুড গাৰ্ল মোৰ ছোৱালীজনী আৰু এয়া চাওক উঠাই ধুনীয়াকৈ থৈ দিছে। তাইৰ কাৰণে দোৱা কৰিব চবেই যাতে এনেকেই থাকে তাই। আৰু এইপিনে কাপোৰ ময়েই চাই আছোঁ যিহেতু চ' তাই বৰ হৈ গ'ল আৰু এতিয়া তাই নিজেই কাপোৰ চোৱা ষ্টাৰ্ট কৰি দিলে। কাপোৰ লোৱা কমপ্লিট আৰু এতিয়া আহিছোঁ গ্ৰ'চাৰী ডিপাৰ্টমেণ্টত যিহেতু ইয়াৰ পৰাও কিবা কিবি ল'বলগীয়া আছে। চ' ইয়াৰ পৰাও লৈ আছোঁ কিবা কিবি আৰু এক্সপায়াৰ ডেট বিচাৰি আছোঁ যিহেতু চব বস্তু এক্সপায়াৰ ডেট চাইহে ল'ব লাগে নহয় জানো। চ' মই যিকোনো বস্তু ল'বলৈ হ'লে আগতে এক্সপায়াৰ ডেটটো চাওঁ আৰু এনেকেই লৈ আছোঁ আৰু এয়া গ্ৰ'চাৰী লোৱা কমপ্লিট হৈ গ'ল আৰু এতিয়া আহি আছোঁ আমি আৰু এটা ডিপাৰ্টমেণ্টত। বাট ইয়াত আহি মিফছা থমকে ৰৈ গ'ল। কিয় ৰৈ গ'ল নাজানো। বাট তাইক সুধি আছোঁ কি হ'ল নোযোৱা কিয়। বাট তাইৰ এইটো লাগে মানে এই গাড়ীটো লাগে। বাট তাই এইবোৰ নচলায় এনেই তাই লাজ কৰি এই গাড়ীটো দেখুৱাই দিলে তাইক এইটো হেনো লাগে। বাট তাই গাড়ী নচলায় এনেই ঘৰত পেলাই থৈ দিয়ে। চ' লোৱা নাই আৰু তাইক লৈ এইফালে আহি গৈছোঁ আৰু এইফালে আহি চাওঁ কিমান কি বস্তু ল'ৰা ছোৱালীৰ সৰু ল'ৰা ছোৱালীৰ ইমান দামত এইবোৰ কিনিম মা দেউতাকে দিয়ে। বাট এদিন বা দুদিনহে খেলে ন, পিছত আৰু নেখেলে চব পেলাই দিয়ে। বাট মা দেউতাকেতো দিবলৈ ট্ৰাই কৰে। চবেই ভাবে নিজৰ ল'ৰা ছোৱালী হেপ্পী থাকক এইবোৰ লৈ। চ' ময়ো আহিছোঁ মোৰ ছোৱালীজনীক অলপ হেপ্পী কৰিবলৈ। বাট তাইৰ পাপাই ভাবিছে ডক্টৰ ছেট এটা দি দিওঁ ছোৱালীজনী যদি ডক্টৰ হৈ যায়। বাট ছোৱালীজনীৰ হেনো এইটো নালাগে। পাপা বিচাৰে ডক্টৰ বাট ছোৱালী লাগে বেলেগ কিবা আৰু তাইক হেনো এইটো নালাগে আৰু তাইক লাগে এইয়া ফ্ৰুটছৰ ছেট। বাট এই ছেটটো মই কেইদিনমান আগতো নিছিলোঁ। যোনে মোৰ আগৰ ভিডিঅ' চাইছে সিহঁতে জানেই চেম ছেট মই নিছিলোঁ। বাট তাইৰ এইটোৱেই লাগে ফ্ৰুটছৰ ছেট লাগে আৰু লাষ্ট কৰি লৈ ল'লে এটা ছেট চাইছেনে আকৌ মিলাই আছে সেইটো ভাল নে তাৰ হাতৰটো ভাল নেকে লাজ কৰি ইয়াত থৈ দিছে আৰু কৈ আছে পাপা আমি ডান।
চাইছেনে আৰু এইফালে ঘূৰিয়েই চাই দিলে এইয়া গাড়ীটো যিহেতু আহোঁতে সন্মুখতে এইটো পাই আহিছিল আৰু এতিয়া চিন্তা কৰি আছে এইটো দেখোন মই আগতেই চাই আহিছিলোঁ এতিয়া ইয়াত কেনেকৈ আহি গ'ল আৰু ভাবি আছে এইটো লওঁ নে নলওঁ কৈ ভাবি আছে পুৰা চিন্তাত আছে গভীৰ চিন্তাত আছে তাই চাইছেনে সৰু ল'ৰা ছোৱালী কিমান কি ভাবি থাকে আৰু ইপিনে তাইৰ পাপাই ছেটটো থৈ দিব খুজিছিল বাট তাই গম পাই গ'ল আৰু ইপিনে আকৌ উঠাই লৈ লৈছে চাইছেনে তাইখনো এইটোৱেই লাগে বাট এইটো আছে যিহেতু চ' তাইৰ পাপাই বেলেগ এটা ছেট দি দিছে আৰু ইয়াত আছে জুচ আৰু এইটো চাইতে বহুত হেপী হৈ গ'লে এয়া চাইছেনে দেখুৱাইছে তাইৰ পাপাক পাপা এয়া জুচ ডান হ'ব এতিয়া যোৱা আহি থাকোঁতে আকৌ এয়া টেডিকেইটাক চালে এতিয়া আকৌ ভাবি আছে এইকেইটা লওঁ নে নলওঁ কি যে সৰু ল'ৰা ছোৱালী আল্লাহ আৰু এনেকুৱা কৰি আমি আহি গ'লোঁ গ্ৰাউণ্ড ফ্ল'ৰত বিলিং কৰিবলৈ আৰু ইয়াত আহি চাওক কিমান ভিৰ যিহেতু ঈদ আৰু বিহু একেলগতে আহি গ'ল চ' ভিৰটো অলপ বেছিয়েই চাইছেনে কিমান ভিৰ কিমান মানুহ আৰু এয়া আমাৰ বিলিং হৈ গ'ল ফাইনেলি আৰু এতিয়া চবকেইটা চেক কৰি আছে গাৰ্ডে আৰু এনেকেই আমাৰ শ্বপিং কমপ্লিট হৈ গ'ল আৰু কি শ্বপিং কৰিলোঁ সেই চববোৰ ঘৰত গৈ দেখুৱাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এতিয়া ওলাই গ'লোঁ আমি বিশালৰ পৰা আৰু এতিয়া গৈ আছোঁ আমি ঘৰলৈ আৰু ঘৰত গৈ শ্বেয়াৰ কৰিম আৰু আহি থাকোঁতে ৰাস্তাত চালোঁ এইপিনে গৰম জিলিপি বনাই আছে চ' ভাবিলোঁ অলপ লৈ লওঁ ইয়াৰ পৰা এখন অহাৰ পিছত আৰু ভিডিঅ' কৰা হোৱা নাই আৰু দুদিনমান পিছত এতিয়া ভিডিঅ' কৰি আছোঁ যিহেতু টাইম পোৱা নাছিলে চ' ভিডিঅ' কৰা হোৱা নাছিল আৰু যিহেতু কৈছিলোঁ শ্বপিং কি শ্বপিং কৰি চব শ্বেয়াৰ কৰিম আপোনালোকৰ লগত চ' আজি ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিলোঁ আৰু কি শ্বপিং কৰিলোঁ সেইবোৰেই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত তেনেহ'লে বলক ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব শ্বপিং বহুত কিবি কৰা হৈছিল বাট যিহেতু মই দুদিন পিছত ভিডিঅ' কৰি আছোঁ চ' আদাখিনি মই ইউজ কৰিলোঁ গ্ৰ'চাৰীখিনি চ' আজি অনলি মিপছাৰ ড্ৰেছ কেইযোৰেই দেখুৱাই আছোঁ সেইবোৰ আৰু আজি শ্বেয়াৰ নকৰোঁ যিহেতু মই আদা ইউজেই কৰি দিলোঁ আৰু এয়া মিপছাৰ এটা শ্বৰ্ট লৈছোঁ মিপছাৰ কাৰণে আৰু শ্বৰ্টটো চাইছেনে কিমান কিউট হয় মোৰ তাত বহুত ভাল লাগিছে চ' লৈ লৈছোঁ আৰু এয়া আৰু এটা শ্বৰ্টছ এইটো বহুতেই কিউট আৰু ষ্টাইলিছ হয় আৰু এয়া এটা ফ্ৰক লৈছোঁ আৰু এইটো ছামাৰৰ কাৰণে বহুতেই ধুনীয়া হ'ব আৰু ইয়াত ৱাটাৰমেলনৰ প্ৰিণ্ট কৰা আছে আৰু এয়া চাইছেনে কিমান কিউট সৰু ল'ৰা ছোৱালীৰ ড্ৰেছ বহুতেই কিউট থাকে নহয় জানো আৰু তাত যদি আকৌ ফ্ৰুইটছ থাকে তেনেহ'লে আৰু বহুতে ফ্ৰেছ ফিল হয় নহয় জানো আৰু এই ফ্ৰকটো মিপছাৰ পাপাই লৈছে আৰু কি চাই সি লৈছে এইটো মই কিন্তু নাজানো দেই মোৰ তাত ইমান ভাল লগা নাই আৰু মিপছাৰো ফিটিং হোৱা নাই ভালকৈ আৰু এইবোৰ লৈছোঁ শ্বৰ্টছৰ ছেট যিহেতু ছামাৰত এইবোৰেই বেছি কমফৰ্টেবল ফিল কৰিব চ' এইবোৰেই ছেট লৈ লৈছোঁ আৰু এই ড্ৰেছযোৰ চাইছেনে ইয়াত স্কাৰ্ট আৰু এটা টপ আছে আৰু টপটো চাইছেনে কিমান কিউট তাতকৈ বেছি কিউট ইয়াত লিখাটো চাইছেনে কি লিখা আছে আই লাভ মাই মাম্মি চ' মই খুশ হৈ গ'লোঁ এই ড্ৰেছযোৰ চাই মানে লিখাটো চাই আৰু আৰু এইযোৰ মিপছাৰ ফেভৰেট আইচক্ৰীম আৰু ইয়াত আইচক্ৰীম আছে চ' মিপছা আৰু বেছি হেপী হৈ যাব আৰু এইযোৰ ছেট এয়া ৰেড কালাৰৰ আৰু ইয়াত ষ্ট্ৰবেৰী আছে এইটো কিউট লাগিছে আৰু এই ছেটবোৰেই কমফৰ্টেবল ফিল কৰিব যিহেতু ছামাৰত চ' এইবোৰ ছেটেই লৈ লৈছোঁ বেছিকৈ আৰু আৰু এইযোৰ ইয়াত হাৰ্ট আছে সৰুকৈ আৰু ইয়াৰ ৰেড কালাৰৰ তলৰটো মানে পেণ্টটো আৰু এইযোৰ য়েল্ল' কালাৰত ৰেইনব' আৰু এইটো শ্বৰ্টছটো বেছি কিউট লাগিছে শ্বৰ্টছটো বেছি ভাল লাগিছে আৰু এইযোৰ মিপছাৰ পাপাই পচন্দ কৰি লৈছে আৰু এইযোৰ আৰু এটা বেল লৈ লৈছোঁ মূৰৰ আৰু এইটো ব্লেক কালাৰৰ বহুতেই কিউট হয় চ' কেনেকুৱা লাগিল শ্বপিংবোৰ জনাব দেই আৰু মিপছাৰ শ্বপিং যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনি পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ বাই বাই আল্লাহ হাফিজ